সজিনাৰ চৰচৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি সজিনাৰ এই চৰচৰিখন বনাবলৈ শিকোঁ। আমি সজিনা লৈছোঁ, লগতে লৈছোঁ বিলাহী, আলু, নহৰু, আদা, পিঁয়াজ, জলকীয়া, হালধি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, সৰিয়হ লৈছোঁ। সৰিয়হখিনি আমি পানীত তিয়াই লৈছোঁ। এতিয়া আমি সৰিয়হখিনি মিক্সিত বটি ল'ম, এটা পেষ্ট বনাই ল'ম আৰু লগতে আমি জলকীয়াটো, আদা আৰু নহৰুখিনি একেলগতে সৰিয়হৰ লগত পেষ্ট বনাই দিম। জলকীয়া আপুনি বেছিকৈ দিব পাৰে, মই কমকৈ খাওঁ সেইকাৰণে কমকৈ দিছোঁ। আমাৰ পেষ্ট হৈ গ'ল। এতিয়া আমি কেৰাহী এটাত সৰিয়হৰ তেল গৰম কৰিম। তাত এটা শুকান জলকীয়া, অকণমানি গোটা জিৰা আৰু পিঁয়াজ এইখিনিৰে ফোৰণ দি পেলাই আমি একেলগতে সজিনা, বিলাহী আৰু আলু দি পেলাই ভাজিম। ভালদৰে লৰাই লৈছোঁ আমি। এতিয়া আমি সোৱাদ অনুযায়ী নিমখ দিম, লগতে হালধিৰ গুড়ি, জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি একেলগতে দি পেলাই আমি সুন্দৰকৈ সজিনাখিনিৰ লগতে মিলাই ল'ম। এতিয়া আমি ঢাকনি লগাই 3-4 মিনিটমান আমি ৰান্ধিম। আকৌ আমি ঢাকনি লগাই দিছোঁ। ঠিক তেনেকৈ ঢাকনি লগাই আমি ৰান্ধিম, কিছু সময় ৰান্ধিম আমি। এতিয়া আমি সৰিয়হৰ যিটো পেষ্ট বনাই লৈছোঁ সেইখিনি আমি এতিয়া সজিনাৰ লগত দি দিম। ভালদৰে মিক্সিৰ জাৰটো আমি আখালি লৈছোঁ। সৰিয়হৰ পেষ্টটো দি আমি খুব সুন্দৰকৈ লৰাই লৈছোঁ। এতিয়া আমি ইয়াতে অকণমান পানী দিম, খুব বেছিও নালাগে, অকণমান সিজিবৰ কাৰণে আমি পানী দিম। যদি আপোনাৰ সজিনাখিনি কোমল হয় ঠিক তেনেকৈ ঢাকনি লগাই ৰান্ধিলে হৈ যাব। আৰু যদি আপোনাৰ সজিনাখিনি ডাঠ হয় তেন্তে আপুনি কুকাৰত এটা চিটি মাৰি ল'লেই হৈ যাব। মই জাষ্ট এটা চিটিয়ে দি দিম। এয়া মই এটা চিটি দি লৈছোঁ। দেখিছে আমাৰ সজিনাখিনি খুব সুন্দৰকৈ ভাঙি যোৱা নাই, খুব সুন্দৰকৈ সিজি গৈছে ভিতৰ ভাগ। বেছিকৈ চিটি দিলে ভাঙি যাব, সেইকাৰণে আপুনি এটা চিটিয়ে দিব যদি সজিনাখিনি টান হয়। এতিয়া অকণমান উতলালেই হৈ গ'ল। দেখিলে খুব সহজকৈ কম সময়ৰ ভিতৰতে আমাৰ সজিনাৰ তৰকাৰীখন, চৰচৰিখন হৈ গ'ল। ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব। নমস্কাৰ।